Come back again to another interesting class with Success Academy. আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দশম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ 7.1 কুৱেশ্যন নম্বৰ 1, 2 and 3 চাওক 1ৰ 1 নম্বৰত আমাক দুটা বিন্দু দিয়া আছে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে গতিকে এই বিন্দুটোক আমি a বুলি ধৰিছোঁ আৰু এইটো বিন্দুক b বুলি ধৰিছোঁ গতিকে a 2,3 আৰু b 4,1 ৰ মাজৰ দূৰত্ব হ'ব আমাৰ কি ab ইকুৱেল ৰুট অভাৰ আমাৰ যেটা সূত্র আছে সেই সূত্র আমার ভবার দরকারই নাই কি করব আপোনালোকে এই প্রথম বিন্দুর প্রথমটো ওর পৰা বিয়োগ করে দিব দ্বিতীয় বিন্দুর প্রথমটো ফার্স্ট যেটা বিন্দু থাকে সেইটোৰ এক স্থানত মানে প্রথম অঙ্কটোৰ পৰা দ্বিতীয় বিন্দুৰ প্রথম অঙ্কটো বিয়োগ কৰি তাৰ ওপৰত স্কয়ার কৰি দিব গতিকে কি হৈ যাব 2 - 4 স্কয়ার প্লাস দি কি কৰিব প্ৰথম বিন্দুৰ দ্বিতীয় অঙ্কটোৰ পৰা দ্বিতীয় বিন্দুৰ দ্বিতীয় অঙ্কটো বিয়োগ কৰি দিব তেনেহলে ফার্স্টত কি কৰিব প্ৰথমৰ পৰা প্ৰথম তাৰ পিছত প্লাস দি দ্বিতীয়ৰ পৰা দ্বিতীয় বিয়োগ কৰি প্লাস স্কয়ার কৰি দিব তেনেহলে আমাৰ 2 - 4 হৈ যাব আমাৰ -2 ওপৰত স্কয়ার আছে প্লাস 3 - 1 2 ওপৰত স্কয়ার -2 স্কয়ার 4 এই হ'ব আৰু 2 স্কয়ার আমাৰ 4 এই হয় এতিয়া 4 কেইটা আছে দুটা গতিকে 2 * 4 আৰু 4 মানে আমি 4 টো বাহিৰত আনিলে কি হ'ব আমাৰ 2 হৈ যাব গতিকে 2 √2 হৈ যায় গতিকে আমি কি পালো 2 √2 কার মান 8 এর মান চাও 2 * 4 আমার কি হবে 8 মানে আমার কি হয় 2 √2 এটা আমি জানোই তার আমার এটা এক নম্বরের সলিউশন আহি গল ইয়াত একক আমার দিয়া নাই একক দিয়া নাই সেই কারণে আমি ইউনিটস বলে লিখে দিম অসমীয়াত একক বলে তার মানে একক মানে কি মিটার কিলোমিটার এবার দিয়া নাই সেই কারণে আমি ইয়াত কি লিখি দিম একক বলে লিখিম এতিয়া 2 নম্বৰত আমাৰ আছে -5,7 আৰু এটা বিন্দু আছে -1,3 এতিয়া এটক a বুলি ধৰিছো আৰু এটক আমি b বুলি ধৰিছো গতিকে a আৰু b ৰ মাজৰ দূৰত্ব ab ইকুৱেল কি হ'ব এই 8ৰ প্ৰথমত কি আছে আমাৰ 5 আৰু এটার প্রথমত কি আছে -1 গতিকে মাইনাস করে দিলে এটা প্লাস হয়ে যাব গতিকে আমি মাইনাস প্লাস এইবারও চিন্তা করার দরকার নাই কি করিম এই দ্বিতীয় বিন্দুটোর সংখ্যার চিহ্নটো উল্টাই দিম কেবল মাইনাস থাকিলে আমি কি বানাই দিম প্লাস বানাই দিম আর প্লাস থাকিলে আমি কি বানাই দিম মাইনাস বানাই দিম চাওক তেনেহলে -5 এটা +1 হোল স্কয়ার তাৰপিছত এটা সূত্ৰৰ প্লাস দিব লাগিব তাৰপিছত আমাৰ 8ৰ পৰা দ্বিতীয়টো বিয়োগ দ্বিতীয়টোৰ হয় প্ৰথম বিন্দুৰ দ্বিতীয়টো লিখি তাৰপিছত দ্বিতীয় বিন্দুৰ দ্বিতীয়টো লেখাৰ আগত আমি চিহ্নটো উল্টাই দিম ইয়াত দ্বিতীয় বিন্দুৰ দ্বিতীয়টোত কি আছে আমাৰ মাইনাস আছে প্লাস আছে গতিকে মাইনাস দিছো ওপৰত স্কয়ার থাকিবই তাৰপিছত এতিয়া -5 + 1 কি হ'ব -4 স্কয়ার প্লাস 7 - 3 আমাৰ কি হ'ব 4 ওপৰত স্কয়ার আছে এতিয়া -4 স্কয়ার আমাৰ হয় -4 স্কয়াৰৰ মান যিমান হ'ব আৰু 4 স্কয়াৰৰ মান সিমানেই হ'ব গতিকে দুয়োটাকে আমি 4 স্কয়ার ধৰিব পাৰো 4 স্কয়ার কেইটা আছে দুটা আছে গতিকে 2 * 4 স্কয়ার 4 স্কয়ারটো যদি বাহিৰত যায় তেনেহলে আমাৰ কি হ'ব 4 হ'ব স্কয়ার আর ৰুট ক্যান্সেল গৈ আমাৰ 4 হ'ব আৰু ভিতৰত 2 থাকি যাব তেনেহলে এইখিনিৰ পৰা আমি কি পালো 4 √2 ab হয় ab ৰ মান কিমান পাইছো তাৰ মানে a আৰু b ৰ বিন্দুৰ মাজৰ দূৰত্ব ab ৰ মান পাইছো আমি 4 √2 একক এতিয়া 3 নম্বৰটো চাওক ইয়াত আছে a, b আৰু আনটো আছে -a, -b এটোৰ দূৰত্ব আমি এইটোক ধৰি লৈছো a আৰু এই বিন্দুটোক ধৰি লৈছো b তেনেহলে a, b আৰু b -a, -b ৰ মাজৰ দূৰত্ব ab ইকুৱেল √ওভাৰ দি প্ৰথমটো লিখি দ্বিতীয়ৰ প্ৰথমটো লিখাৰ আগতে আমি চিহ্ন উলটাই দিম মাইনাস আছে গতিকে প্লাস a হৈ যাব গতিকে a + a হোল স্কয়ার প্লাস b ইয়াত মাইনাস আছে গতিকে প্লাস b হৈ যাব b + b হোল স্কয়ার এতিয়া চাওক a + a কি হ'ব 2a ওপৰত স্কয়ার আছে এইটো b + b 2b ওপৰত স্কয়ার আছে এতিয়া আমি কি কৰিম স্কয়ারটা আমার 2 ৰ ওপৰত আছে এর ওপৰত আছে 2 স্কয়ার মানে 4 হৈ যাব a স্কয়ার তাৰপিছত ইয়াতো 2 ৰ ওপৰত স্কয়ার 2 স্কয়ার ওপৰত স্কয়ার মানে 4
আৰু বিৰ ওপৰত স্কুৱাৰ থাকিবই। এতিয়া চাওকচোন দুয়োটাতে 4 আছে, গতিকে 4 কমন আহিব। 4 কমন ল'লে ইয়াত থাকি গ'ল a স্কুৱাৰ আৰু ইয়াত থাকি গ'ল b স্কুৱাৰ। এই 4টো যদি গোটেইখিনিৰ লগত পূৰণ আছে, সেইকাৰণে আমাৰ কি হ'ব, 4 বাহিৰত আহিলে আমাৰ 2 হৈ যাব। কাৰণ আমি জানো 2 স্কুৱাৰ মানে 4, 4ক 2 স্কুৱাৰ লিখিলে 2ৰ ওপৰৰ স্কুৱাৰ আৰু এই ৰুট কেঞ্চেল কৰি আমাৰ কি হ'ব, 2 হ'ব। আৰু ইয়াৰ ভিতৰত থাকি গ'ল a স্কুৱাৰ প্লাছ b স্কুৱাৰ। আমাৰ 3 নম্বৰ কমপ্লিট। এতিয়া 2 নম্বৰ হয়, একত আমাৰ 3টা অংক আছিল আৰু সেই 3টাই আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া আমি 2 নম্বৰৰ অংকটো সমাধান কৰিম। চাওক 2 নম্বৰত আমাৰ এটা মূলবিন্দু দিয়া আছে। মূলবিন্দু আৰু আন যিকোনো এটা বিন্দুৰ মাজৰ দূৰত্ব যদি সোধে, তেনেহ'লে আমি কি কৰিম, সেই মূলবিন্দুটো আমাৰ কৰাৰ দৰকাৰ নাই। সেই মাইনাছ প্লাছ ডাইৰেক্ট আমি সেই যিটো মূলবিন্দুৰ পৰা যিটো বিন্দু দিব, সেই বিন্দুৰ এক্স স্থানাংকৰ ওপৰত স্কুৱাৰ কৰি দিম আৰু ৱাই স্থানাংকৰ স্কুৱাৰ কৰি দি যোগ কৰি দিলে হৈ যাব। তেনেহ'লে মূলবিন্দুৰ পৰা এইটো বিন্দুৰ দূৰত্ব, গতিকে এইটো বিন্দুৰ এক্স স্থানাংক 36 স্কুৱাৰ কৰি দিম আৰু ৱাই স্থানাংক 15ৰ ওপৰত স্কুৱাৰ কৰি দি আমি যোগ কৰি দিলে আমি যিটো মান পাম সেইটোৱে আমাৰ হ'ব মূলবিন্দুৰ পৰা এই বিন্দুৰ দূৰত্ব। তেনেহ'লে এ আৰু বি বিন্দুৰ মাজৰ দূৰত্ব, এইটোতো 0 0 মানে মূলবিন্দু, সেইকাৰণে আমি এইটোৰ ওপৰত স্কুৱাৰ কৰি দিছোঁ 36 স্কুৱাৰ প্লাছ 15 স্কুৱাৰ। 36 স্কুৱাৰ হয় আমাৰ 1296 আৰু 15 স্কুৱাৰ হয় আমাৰ 225। এই দুটা যোগ কৰি দিলে আকৌ হৈ যায় আমাৰ 1521 মানে 39 স্কুৱাৰ। 39 স্কুৱাৰ মানে এইখিনি, গতিকে সেই 39ৰ স্কুৱাৰ আৰু ৰুট কেঞ্চেল কৰি আমাৰ বাহিৰত আহিলে 39 হৈ যাব। গতিকে আমাৰ 2 নম্বৰৰ হ'ব, এইটো আৰু এইটো বিন্দুৰ মাজৰ দূৰত্ব আমাৰ এইখিনি হৈ যাব। তাৰপিছত নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব দিছে, এইখিনি আপোনালোকে কৰিব। এতিয়া 3 নম্বৰত চাওক 3টা বিন্দু দিয়া আছে। সেই 3টা বিন্দুকে আমি ধৰি লৈছোঁ। ধৰা হ'ল বিন্দু 3টা এ বি আৰু চি। এতিয়া কৈছে এই বিন্দু 3টা একেৰেখীয় হ'ব নেকি? তাৰ কাৰণে আমি কি কৰিব লাগিব, এ বি, বি চি আৰু এ চি এই 3টা দূৰত্ব আমি উলিয়াম। চাওক বিন্দু 3টা যদি এনেকুৱা ধৰি লওক, এনেকুৱা আছে, এটা আছে এ, এটা বি, আনটো চি। এতিয়া আমি এ বি, তাৰপিছত বি চি আৰু এ চিৰ মান উলিয়াৰ পিছত আমি এই দুটা যোগ কৰিম। চাওক এ প্লাছ বি আৰু বি হয়, এ বি আৰু বি চিৰ মান যোগ কৰিম। যোগ কৰি চাম যে এ চিৰ যিটো মান পাম সেইটোৰ সমান হ'ব নেকি, এ বি প্লাছ বি চি সমান এ চি হয় নেকি। যদি হয় তেনেহ'লে বিন্দু 3টা একেৰেখীয় হ'ব, আৰু যদি সমান নহয় তেনেহ'লে একেৰেখীয় নহ'ব। গতিকে আমি একো কৰাৰ দৰকাৰ নাই, কেৱল দূৰত্বখিনি উলিয়াই লওঁ ফাৰ্ষ্টত। চাওক এই এ বিৰ দূৰত্বখিনি উলিয়াই লওঁ। এ বিৰ দূৰত্ব উলিয়ালে আমি কি কৰিম, এই 1 - 2 কৰি দিম, 2 কৰি স্কুৱাৰ কৰি দি প্লাছ দি 5 - 3 কৰি তাৰ ওপৰত স্কুৱাৰ কৰি দিম। চাওক কৰিছে 1 - 2 স্কুৱাৰ প্লাছ 5 - 3 স্কুৱাৰ। 1 - 2 মানে কি হ'ব, -1, 1 - 2 মানে -1 ওপৰত স্কুৱাৰ আৰু 5 - 3 মানে 2 ওপৰত স্কুৱাৰ থাকিব। এতিয়া -1 স্কুৱাৰ মানে 1 হ'ব, -1 পূৰণ -1 প্লাছ হৈ যাব। সিমানো আমাৰ চিন্তা কৰাৰ দৰকাৰ নাই। ওপৰত যদি পাৱাৰটো যুগ্ম সংখ্যা থাকে তেনেহ'লে আমাৰ এই মাইনাছটো নোহোৱা হৈ যায়। আৰু 2 স্কুৱাৰ আমাৰ 4, 1 + 4 আমাৰ √5। তাৰপিছত বি চিৰ মান উলিয়াম। বি চি চাওকচোন, এই 2 মাইনাছ কি হ'ব, 2 আৰু এইটো কি প্লাছ হৈ যাব, মাইনাছ আছে গতিকে +2 + 2 ওপৰত স্কুৱাৰ প্লাছ 3, এইটো মাইনাছ আছে প্লাছ হৈ যাব 3ৰ লগত, 3 + 11। 3 + 11 আমাৰ কি, তাৰমানে প্লাছ কেনেকৈ হৈ যায়, আমি একো চিন্তা কৰাৰ দৰকাৰ নাই। ইয়াত ছেকেণ্ড যিটো থাকে সেইটোৰ লগত আমি চিনটো ওলটাই দিলে হৈ যায়। কিন্তু ওলটাই কিয় দিয়া হয়, চাওক আমি 2 মাইনাছ তাৰপিছত এই মাইনাছ থকা সংখ্যাটো লিখিম। মাইনাছত কি হৈ যাব, 17ৰ মাইনাছ আৰু এই সংখ্যাৰ মাইনাছ কি প্লাছ হৈ যাব। গতিকে আমি সিমান লিখাৰ দৰকাৰ নাই, কি কৰি দিম, ডাইৰেক্ট প্লাছ কৰি দিম। তাৰমানে x1 - x2
x1 মাইনাছ x2 সেই x2 যিটো থাকিব সেইটোৰ আগত মাইনাছ থাকিলে সেইটোতো আৰু সূত্ৰৰ মাইনাছ আৰু এই মাইনাছে প্লাছেই হৈ যাব। সেইকাৰণে আমি কি কৰি দিম, এই প্ৰথম বিন্দুটোৰ x স্থানাংক লিখি দ্বিতীয় বিন্দুৰ x স্থানাংক লিখাৰ আগত তাৰ চিহ্নটো ওলটাই দিব লাগে। মাইনাছ থাকিলে প্লাছ, প্লাছ থাকিলে মাইনাছ। সেইকাৰণে 2 + 2 হোল স্কোয়ার প্লাছ আমাৰ 3 + 11 স্কোয়ার। 2 + 2 আমাৰ 4 হৈ যায়, 4 স্কোয়ার আৰু 3 + 11 14, ওপৰত স্কোয়ার আছে। এতিয়া 4 স্কোয়ার আমাৰ 16 হৈছে আৰু 14 স্কোয়ার আমি জানো 196। 14 আৰু 196 প্লাছ কৰিলে আমাৰ 212 হৈ যাব, ইমান একক। এতিয়া এচিৰ মান উলিয়াম। এচিৰ মানটো আমাৰ কি হ'ব, 1 হয়, এর x স্থানাঙ্কত কি আছে 1 আৰু সির x স্থানাঙ্কত 2 আছে, না -2 আছে, -2 আছে গতি +2 হৈ গৈছে। 1 + 2 হোল স্কোয়ার হৈ যাব, প্লাছ এর y স্থানাঙ্কত 5 আছে আৰু সির y স্থানাঙ্কত -11 আছে। সেইকাৰণে 5 + 11 হোল স্কোয়ার। এতিয়া 1 + 2 হোল স্কোয়ার মানে কি 3 স্কোয়ার, প্লাছ 1 + 16 মানে 1 + 11 মানে হ'ব আমাৰ 16, ওপৰত স্কোয়ার। এতিয়া 3 স্কোয়ার আমাৰ 9 আৰু 16 স্কোয়ার 256, গোটেইখিনি যোগ কৰিলে আমাৰ হৈ যাব 265। এতিয়া আমি AB + BC যদি আমি যোগ কৰি এই এচিৰ মানটো পাম নেকি চাই লওঁ। যদি পাওঁ তেনেহ'লে একৰেখীয় হয় আৰু যদি নাপাওঁ তেনেহ'লে একৰেখীয় নহ'ব। AB + BC, ABৰ মান আমি পাইছোঁ √5 আৰু BCৰ মান পাইছোঁ √212। এতিয়া চাওকচোন, এইটো আৰু এইটো যোগ কৰিলে আমি 265 পাম নেকি, নাপাম। সেইকাৰণে লিখিছোঁ ইয়াৰ পৰা AB + BC নট ইকুৱেল √265। গতিকে ইয়াৰ পৰা লিখিব পাৰিম কি AB + BC নট ইকুৱেল, এইখিনি মানে কি আমাৰ এচিৰ মান √265 মানে হৈছে আমাৰ কি এচিৰ মান। সেইকাৰণে AB + BC নট ইকুৱেল AC। গতিকে ইয়াৰ পৰা লিখিব পাৰোঁ একৰেখীয় নহয়। বিন্দুকেইটা একৰেখীয় নহয় বা একৰেখীয় নহয় লিখিলেও হ'ব। থেংক ইউ। আজিৰ ভিডিঅ'ত এইখিনিয়ে। নেক্সট ভিডিঅ'ত মই 4 নম্বৰৰ পৰা একেবাৰে 10 নম্বৰলৈ সমাধান আগবঢ়াম।